আগন্তুক নং লোকসভাৰ যেহেতু এইটো ৰূপহীহাট সমষ্টি ন তে আপোনালোকে ৰূপহীহাট সমষ্টিৰ পৰা কাক প্ৰক্ষেপ কৰিব আগন্তুক নগৰ লোকসভা সমষ্টি এতিয়া চাওক আমাৰ নং নগৰ লোকসভা সমষ্টিত এতিয়া প্ৰাৰ্থিত্ব তিনিজনৰ মানে তিনিজনৰ প্ৰাৰ্থিত্ব মানে হৈ আহিব সিলেক্ট হৈ আহিব তিনিজনৰ ভিতৰত ARDF আছে আমিনুল ইছলাম 2 নম্বৰ আছে আপোনাৰ প্ৰদ্যুৎ বিদ্যালয় কংগ্ৰেছৰ 3 নম্বৰ আছে আমাৰ সুৰেশ বৰা বিজেপি এতিয়া আমি যোনটো মানে দেখি আছোঁ আজিৰ দিনত অনাগত দিনবোৰৰ কথা বাদ দিয়ক আজিৰ দিনত আমি যোনটো পাইছোঁ আৰু এতিয়া আমাৰ মাইনৰিটি মানুহবিলাক আগতে ধৰক আমি যেতিয়া বিজেপি কৰিছিলোঁ তেতিয়া মানুহৰ ওচৰত গ'লে আমাক মানে দেখি পেলাই মানে কিবা কিবি ভাবিছে যে এইবিলাক পাগলৰ নিচিনা হৈছে নেকি বিজেপি কৰে আৰু আজিৰ দিনত চাওক আমাৰ মানুহবিলাক এতিয়া বুজি পাইছে বিজেপিৰ ফালে ঢাল খাইছে এতিয়া আমাক মানুহে কয় যে এইবাৰ বিজেপিতহে ভোট দিব লাগে বেলেগ দলত ভোট দিলে কি হ'ব যে আমি তেতিয়া আমি সুধোঁ যে বিজেপি কেলৈ ভোট দিব আপোনালোকে ক'লে নাই আগৰ দিনৰ কথা বেলেগ আছিল আৰু এতিয়া আমি নিজেই ক'লে আমি নিজেই গম পাই আছোঁ মানুহে কয় যে আমি নিজেই গম পাই আছোঁ যে এতিয়া মানুহবিলাকে বুজি পাইছে যে আগৰ দিনত কেনেকুৱা চৰকাৰ আছিল যেতিয়া কংগ্ৰেছৰ দিনত যদি এটা ঘৰৰ বাবদতে যদি কিবা এটা ঘৰৰ কাৰণে বিচাৰি গৈছে মানে মানুহে বহুত কষ্ট উপভোগ কৰিব লাগিছিল আৰু কি প্লাছ আপোনালোকৰ যিটো ৰূপহীহাট সমষ্টি আছে ৰূপহীহাট সমষ্টিৰ বৃহত্তৰ জুৰীয়া অঞ্চল এটা সংখ্যালঘু অধ্যুষিত অঞ্চল ইয়াত আচলতে বিজেপিৰ কি ভূমিকা আছে আপুনি ক'ব বিচাৰিছে বিজেপি বহুত মানে আপোনাৰ ক'বলৈ হ'লে বহুত কিবা কিবি বিজেপিৰ পৰা পাইছে মানুহে ঘৰৰ কথাই হওক অৰুণোদয়ৰ কথাই হওক ভৱিষ্যত মানে ৰাস্তাৰ উন্নয়নৰ কথাই হওক বেছিটো আমি পাইছোঁ ৰাস্তাটো যে আজিকালি যোনফালে যাওঁ মানে ৰাস্তাত মানে ৰখিব নালাগে আমি ব্ৰেকো মাৰিব নালাগে আৰামত গাড়ী চলাই যাব পাৰোঁ আগতেতো ৰাস্তা না ৰাস্তাত কি পুখুৰী আছিল নেকি আমাৰ তাত এনেকুৱা লাগিছিল আজি আমি চাৰিওফালে যে গৈ আছোঁ ৰাস্তাই ভাল তো এইবিলাক মানুহে বুজি পাইছে যে আমি যদি কিবা নাপাওঁ তেতিয়াহ'লে মানে ৰাস্তাটো আমি ঘৰৰ পৰা ওলাই ৰাস্তাখন মানে ভাল লাগে চালেই ভাল লাগে যে আমি ঘৰৰ পৰা ওলাই এজেগালৈ যাব পাৰিম আগতেতো আমি যদি 1 ঘণ্টাৰ ৰাস্তা এতিয়াও বহুত সময়ত শুনিবলৈ পোৱা যায় যে ব্যক্তিয়ে কয় আমিনুল ইছলাম ডাঙৰীয়া বা ধৰক আপোনাৰ মাজত কেনেদৰে প্ৰশ্ন উত্থাপন হৈ আছে এই ক্ষেত্ৰত নিজৰ সমষ্টি যদি নিজে যদি উন্নতি কৰিব নোৱাৰে আৰু বাকী 7টা সমষ্টি কেনেকৈ উন্নতি কৰিব এইটো মানে এনেই মানে ক'লে লাভ নাই আচলতে যিবিলাক আমাৰ সংখ্যালঘু মুছলিম এৰিয়া আছে এই লোকক আপোনালোকে ভোট বনোৱাৰ বাহিৰে বেলেগ একো বনোৱা নাই নেকি তেনেকুৱা কিবা মনত পৰিকল্পনা হৈ আছে নেকি আপোনাৰ এনেকুৱাইতো কৰি আছে সিহঁতে কংগ্ৰেছেও কৰি আছে ভোট বেংক হিচাপে ব্যৱহাৰ কৰি আছে নেকি আমিনুল ইছলামে হয় ভোট বেংক মানে এইটো দিব সিটো দিব মানে দিয়াৰ সময়ত কোনো কাম নাই খালি মুখতহে কয় দিয়াৰ সময়ত মানে নাই কোনো একো বস্তুই নাই এইবাৰ প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা কি হ'ব প্ৰদ্যুৎ বৰদলৈ কেনেদৰে প্ৰত্যুত্তৰ দিব আপোনালোকে প্ৰত্যুত্তৰ মানে প্ৰদ্যুৎ বৰদলৈ আগতে মানে তেখেতে মানে যোনটো মানে আগতেতো আমি নাছিলোঁ নগাঁও লোকসভাত আমি নাছিলোঁ এতিয়া আমি আছিলোঁ তেতিয়া কলিয়াবৰ লোকসভাত যিহেতু এতিয়া আমি এইবাৰহে তাক পাইছোঁ এইবাৰ মানে কি ক'ম আৰু আমাৰ ইয়াৰ পৰা মানে আগতে মানে যিখিনি পাইছিল আমাৰ তাত সি অহাই নাই তেতিয়া ভোট বিচাৰি এতিয়া মানে আমাৰ সমষ্টিহে বৰ্তমানহে আমাৰ সদৰৰ লগত হৈছে সেইকাৰণে আমি প্ৰদ্যুৎ বৰদলৈক মানে কি ক'ম আৰু ইয়াত আহিলে আৰু মানুহে এইটো উত্তৰটো প্ৰত্যুত্তৰটো মানুহে দিব যে কংগ্ৰেছে কি দিলে 5 বছৰ যে খালে অকলে যে খালে নগাঁও লোকসভা সমষ্টিৰ পৰা ৰাইজক কি দিলে ৰাইজে কিবা পাইছে না নাই এইটো মানে মানুহ ৰেডি হৈ আছে আপোনালোকে কেনেদৰে সাজু হৈছে নিৰ্বাচনক লৈ কোনজন নেতাক কেনেদৰে আগুৱাই লৈ যাব কিবা পৰিকল্পনা আছে নেকি আপোনালোকৰ আমাৰ পৰিকল্পনা আমাৰ বিজেপিৰ ফালৰ পৰা যোনজনক দিছে কেণ্ডিডেট হিচাপে তাকে আমি ভাবিছোঁ মানে আগুৱাই লৈ যাম যেনেকৈ পাৰোঁ আৰু আপোনালোকৰ এইখিনি জুৰীয়া মণ্ডলৰ হয়নে আমাৰ এইটো জুৰীয়া মণ্ডল নহয় এইটো আমাৰ এতিয়া বৰ্তমান ৰূপহীহাট সমষ্টিত ৰূপহী মণ্ডলৰ হয় যিহেতুকে জুৰীয়াৰ ৰূপহীহাট মণ্ডল সমষ্টিত পৰিছে জুৰীয়াবাসী ৰাইজে কেনেধৰণে এইবাৰ 2024 যি লোকসভা নিৰ্বাচন আছে লোকসভা নিৰ্বাচনত কেনেধৰণে এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম বুলি ভাবিছে ৰাইজ ৰেডি হৈ আছে
যে কাক যে ভোট দিব লাগিব ৰাইজ মনে মনে ভাবি আছে। এতিয়া মানে বেছিভাগ ভোট মানে আমিতো আগতে মানে ৰাস্তাত ওলাই গ'লে মানুহে মানে কৈছিলে আৰু যে এইটো কেলেই গৈ আছো তোমালোকে, কেলেই যোৱা। হয়, অৰ্থাৎ আপুনি অকণমান আগতে আমাক যিহেতুকে উল্লেখ কৰিলে অফ কেমেৰাত যে আপুনি ক'লে যে আগতে বিজেপি মানুহ কেইজন আছিলে আঙুলি মূৰত গণিব পৰা আছিলে। তেতিয়া আমি কলিয়াবৰ যিটো জিলা কলিয়াবৰ জিলা তেতিয়া আমি মানুহ আছিলাম কেইজন, 4-5জন মাত্ৰ, 4-5জন মানুহ মাত্ৰ। মানুহকেইটাৰ নাম ক'ব পাৰোঁ এতিয়া যদি সোধে আপোনালোকে, ইমান প্ৰয়োজন নাই বাৰু। নামৰ প্ৰয়োজন আছে জানো। আৰু এতিয়া